हेलो फ्रेंड्स मैं मिजानुर रहमान এই ভিডিওটোৰ যোগেদি আপোনালোকৰ ওচৰত লৈ আহিম फ्रेंड्स এটা জিমেইল আইডিত খুব ইম্পৰ্টেন্ট আপোনালোকৰ মোবাইল নম্বৰ বহুতো চেঞ্জ হৈ থাকে তো সকলোৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে এটা জিমেইল আইডিত নিজৰ মোবাইল নম্বৰটো আপুনি কেনে ধৰণে চেঞ্জ কৰিব পাৰিব फ्रेंड्स তাৰ কাৰণে আপোনাৰ ওচৰত জিমেইল আইডিৰ পাসওয়াৰ্ডটো থাকিব লাগিব फ्रेंड्स ঠিক আছে তো সকলোৱে নিজৰ জিমেইল আইডিটো লগইন কৰি লব মোৰ অলৰেডি এপছত লগইন কৰি থোৱা আছে फ्रेंड्स মই এপছৰ পৰা আপোনালোকক দেখুৱাই দিম কেনেকৈ নিজৰ জিমেইল আইডিৰ মোবাইল নম্বৰটো আপুনি চেঞ্জ কৰি লব পাৰিব फ्रेंड्स ঠিক আছে তাৰ প্ৰথমতে আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত মেনেজ ইওর একাউন্টত ক্লিক কৰিব फ्रेंड्स মেনেজ ইওর একাউন্টত ক্লিক কৰাৰ লগে লগে পাৰ্সোনাল ইনফৰমেশন আহিব फ्रेंड्स তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি কন্টেক্ট ইনফোত গুছি যাব फ्रेंड्स তাৰ পিছত আপুনি ইয়াতে দেখিছে নিজৰ ইমেইল আইডি তলত ফোন নম্বৰ দি থোৱা আছে তো আপুনি ইয়াতে ফোন নম্বৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত फ्रेंड्स এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব फ्रेंड्स ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে অপচন দি থোৱা আছে আপুনি ইয়াতে ক্লিক কৰি লব পেন্সিলত ক্লিক কৰাৰ পিছত আপোনাৰ পাসওয়াৰ্ডটো খুদিছে फ्रेंड्स পাসওয়াৰ্ডটো আপুনি নিজে নিজে দি লব লাগিব পাসওয়াৰ্ডটো দিয়াৰ পিছত আপুনি নেক্সট কৰিব फ्रेंड्स নেক্সট কৰাৰ পিছত আপোনাক আকৌ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আপডেট মোবাইল নম্বৰ খুদিছে আপুনি আপডেট মোবাইল নম্বৰত ক্লিক কৰি फ्रेंड्स ইয়াতে আপুনি মোবাইল নম্বৰটো আপডেট কৰি দিব তো फ्रेंड्स মই নিজৰ মোবাইল নম্বৰটো আপডেট কৰি দিলো আপুনি নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত গো টে কোড কৰিব তাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব फ्रेंड्स তো সেই ওটিপিটো আপুনি অলৰেডি মোৰ মোবাইলত ওটিপিটো আহি গল फ्रेंड्स 619617 তো আপুনি ইয়াতে ভেৰিফাই কৰি দিব फ्रेंड्स ভেৰিফাই কৰি দিয়াৰ লগে লগে फ्रेंड्स দেখিছে আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ গল फ्रेंड्स সকলোৱে আপোনালোকে দেখিছে নিজৰ মোবাইল নম্বৰটো আপডেট হৈ গল তো আশা কৰিছো আপোনালোকে কেনেকুৱাকৈ নিজৰ মোবাইল নম্বৰ চেঞ্জ কৰে জিমেইল আইডি খুব ইজি প্ৰসেছত মই আপোনালোকক দেখুৱাই দিছো फ्रेंड्स তো এনেকুৱা ধৰণৰ ভিডিওবোৰ লৈ মই আপোনালোকৰ সন্মুখত আহি থাকিম যদি ভিডিওবোৰ ভাল লাগে বেছি বেছি কৈ আপুনি লাইক কৰক শেয়াৰ কৰক আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেন্টত মোক জনাব পাৰে फ्रेंड्स আৰু যদি এনেকুৱা ধৰণৰ কিছুমান টিপস আপোনালোকক দৰকাৰ তো আপুনি মোক কমেন্ট জৰিয়তে জনাব পাৰিব फ्रेंड्स তো আশা কৰিছো নেক্সট ভিডিওটোত আকৌ লগ পাম অল দা বেষ্ট